চাবি কিন্তু তোৰ কাৰণে ৰখবা নৰো মোৰ সব হৈছে এইবোৰ খালি কাপোৰযোৰ পিন্ধবা বাকি তন্তৰে পিছত নহব আৰু এই বুটিৰ হৈছে না নাই তাইৰে পিছত চবতকে বেছি দেৰি লাগব ৰখি থাকবা লাগব ৰাস্তাত মই তাইকো ফোন কৰিছিলো তাই ৰেডি দে মইও ওলাই পিনে যাই আছো তাক লাগি দে ৰাস্তাক লাগি নহলে আহি তুন মোক ফোন কৰবি মই তেতিয়াহে হলে যাম দে দে হাবা হৈছে না নাই মাইনা মই অল্লু ক'ত যা তই সৰস্বতী পূজা তোৰ লগত নাযাও মই এতিয়া মোক তোৰ লগত গেলি চবে হাঁহিব কফলা চাই মই দিছো মই আজি নাযাম সৰস্বতী পূজা তোক লৈ যাম প্ৰত্যেকবাৰে মা মই এতিয়া কলেজ পাইছো তই এতিয়া যাবা নোৱাৰা মোৰ লগত মই আগতো গৈছো আজিও যামে কি হৈছে কি আটা ফালি আছা দেখছা না মই এতিয়া কলেজ পাইছো মই এতিয়া মা মোৰ লগত যোৱা হৈছে সৰস্বতী পূজা মা তাই লগৰ আপিৰ লগত যোৱা হৈছে যাওক দে তই কিয় আৰু এতিয়া যোৱা হৈছে হাইব মানে কৈ আছো বুজি যা নাপাওঁ তই যা তোমালোকে ইয়াতে খিচাৰি বনাই খাবা দে বাই বাই সোনকালে আহিবি দে কিন্তু সোনকালে আহিবি মাজে খিচাৰি বনাবে ঘৰতে খিচাৰি খাব লাগিব আজি দেখছা তাইতো আহিয়ে নাপলাক মই জানোৱে তাই ইমান লেজি মই তাইক ফোন কৰিছিলো তাই বোলে আহি আছে পিছে মোক আজি ধুনীয়া লগা হৈছে না তই যি বুটি বুটি হৈয়ে থাকিবি তই গোটেই ওখ হৈ উল্টে দিছা এইজনী আহিলে চৰি হা অলপমান দেৰি হ'ল মায়েও আহিবা হৈছিল মানে সেইকাৰণে বুজাতে দেৰিয়ে হৈ গেল আন্টিকো লৈ আহিব পাৰিলি হয় অলপমান কমেডিয়ে হলে হয় লগতে গোটেইবোৰে হাঁহিলেও হয় হ'ব দে ঠাট্টা কৰবা নালগে চলা এই কাৰণে আজিৰ দিনটোত মানে মোৰ ওলাব মন নাযায় ঘৰৰ পৰা দুনিয়াৰ ল'ৰাই গাড়ী পিছফালে এটা ছোৱালী লৈ ঘূৰাই আছে আজি যদি মোৰ যাতে যদি গাৰ্লফ্ৰেণ্ড থাকিলে ইয়াতে আজি মোক বহাই লৈ ঘূৰালো বল কলেজক লেকিন যাই থাকো উবেৰ খান বুক কৰো নেকি তই আজিৰ দিনটোতো উবেৰত যাবি অটো ইমান যাম মই মেনেজ কৰি থৈ দিছো কি মেনেজ কৰিছা তই? অলপ টাইম গম পাবি ভাবে ইয়াতে চোন তিনিটা ছোৱালী মা কচম আজি মোৰ দালি কলিও কৰোঁ তাকে যদি যাওঁ তোমালোকে কাৰোবাৰ কাৰণে ৰৈ আছে এজনী যাব পাৰিবা মোৰ লগত পিছৰ চিটটো খালী আছে মোৰ চেণ্ডেলৰ নম্বৰটো জানা তুমি তোমাৰ চেণ্টাৰৰ নম্বৰ জানি কি কৰিম কিয় লাগে নেকি তুমি বহা পিছফালে অলপ পিছত মোৰ নম্বৰটো তোমাৰ গালত বহিব কি ইয়াৰ পৰা যাবা দে পুলিচ মাতিম হ'ব ঐ কি মেনেজ কৰি আছা বল না জলদি যাওঁ আমি নহলে সৰস্বতী পূজা খতম হ'ব ৰচোন এটা মুৰ্গা ফচাই থৈ দিছিলো এতিয়া ইও ফোনটো নুঠাই তহঁতে কি এইবিলাক মুৰ্গা চুৰ্গা কৰি আছা নহয় মই কিন্তু যাৰ তাৰ লগত নাযাওঁ দে হ'ব এই বুটিটোক কিয় আনিছিলিনো মোৰ লগত কোন উঠিবা তোমাৰ লগত মই উঠিম আৰু বাকী কেইজন ক'ত আহি আছে সিহঁতে চৰি অলপ দেৰি হ'ল মই কিন্তু তোমাৰ লগতে যাম দে মই তেতিয়াহ'লে দাদাক মাতো দাদাই থৈ আহিব নালগে আহি আছে সেয়া হা এইটোক মাতছা দেখোন তাক দেখোন এখন গাড়ী আকলাই লাগব মই নাযাওঁ তাৰ লগত প্লিজ অনা এনেকুৱা নকৰবি এইখিনিহে কলেজক লাগি বল তাৰ পিছত আমাৰ লগতে থাকিবি এটা কাম কৰ তোহাৰ দৰে মাজত মোক বহাই নি কেনেকে যাবা? তাৰ লগত নাতে না মোক সি ইমান শকত আদব কিবাকে মেনেজ কৰি লবি তই এইখিনিহে বাট আহিলি তই ফাৰ্ষ্ট ক'ত যাম বুলি ভাবিছ অলপ ফুৰি আহিলি কি কাৰোবাৰ পৰা বলা মইতো ফুৰি ভালে পাওঁ কি ফুৰবা যাবি মইতো ঘৰত কলেজ যাম বুলি কৈছো কলেজ নাযা নেকি তইও যে অনা সৰু ছোৱালীৰ দৰে কৰি থাকা যামতো কলেজত আগতে ফুৰি আহো সেইকাৰণে তোৰ ওপৰত মোৰ হাঁহি উঠে টিংকু
টিংকু কি হ'ল মা এই যাই পালাক না নাই কলেজ একবার ফোন করছুন তোৰো মানে ইমান ভয় না বাপৰে বাপ গেছিয়ে অলপ আগে পাব দে আতাই আপি চলি ভয় নালগে নেকি এই কিবা কি কম আৰু তোক মা তাই ঘৰত থাকিলেতো শান্তি নাপায় এতিয়া ক'ৰবাত গেছি আজি পূজা বুলি গেছি হলে লগৰ আপিৰ লগত ইমান কিয় জ্বালা দিবা লাগে তই তই কি চিন্তার কথা কয় মই তাইর মা চিন্তা নাগিব নেকি আৰু চিন্তা লাগবো গম পাইছো মা কিন্তু তাই লগৰ আপিকেইটাৰ লগত কলেজত গেছি কলেজত পূজা শেষ হলে তাই নিজে গুচি আহিব ঘৰত খিচাৰি চিচাৰি খাই তাতে আৰু তই কিয় ইমান চিন্তা কৰবা লাগে মই যাওঁ এতিয়া মোৰ অলপ কাম আছে আৰু খিচাৰি হ'ল নে নাই আমাৰ ঘৰত হৈছি ইমান সোনকাল হ'ল অ বাপৰে কলেজ কেতিয়া যাবি পূজা শেষে হ'ব দেখোন বল না যাও কলেজ কলেজ পাওঁতে পাওঁতে আৰু 1 ঘণ্টা লাগব মোৰ ভাই বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই তহঁতে কি কৰা ৰাজদু মোৰ পকেটত পইচা আছে মই কিন্তু খাব যাম অনিয়ে ঠিক কথাই কৈছে এনেও কলেজততো খিচাৰিয়ে খাব তাতকে ভাল ৰেষ্টুৰেণ্টতে কিবা এটা খাই লওঁ তহঁতে কি ক বল 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 খাব পাৰি এবাৰক কিন্তু মই সহ্য কৰিব নোৱাৰা হৈছো দে কৈ দিছো আগে একো নহয় দে বল 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 ক'তো এখনো ৰেষ্টুৰেণ্ট পোৱা নাই এইখন পাইছো এইখনতে খাই লোৱা ভাল হ'ব ৰাতিপুৱাৰ পৰা একো খোৱা নাই এনেকুৱা ভোক লাগিছে ৰেষ্টুৰেণ্টত যিমান বস্তু আছে চব খাই লওঁ বল আপোনাৰ হোটেলত যিমান বস্তু আছে প্ৰত্যেক বিধৰে 2 প্লেট লৈ আহক প্ৰথমতে আদকচোন 2 প্লেট যিমান আছে তাৰপিছত আৰু কিবা লাগিলে মই কৈ আছো যাওক ৰাতিপুৱাৰ পৰা একো খোৱা নাই নাই ভোক লাগছি নহয় যাওক না সোনকালে আহিব হা হলনে এইখন 4 নম্বৰ পৰঠা হয় আৰু কিমান খাবা মোৰ এতিয়াও পেট ভৰা নাই আৰু 2 প্লেট ল'ব বাকী আছে এইটো লগাই লোৱাত মোক বহুত ধুনীয়া লাগিব এই টিভিখন ক'ৰ পৰা আনে নহয় এইটো ক'ৰ পৰা পাইছে যাওঁতে কিন্তু মই ইয়াৰ লগত যাম তই যাবি তাৰ লগত কিয় যাবা দিমে আহোঁতে যদি আহিবা পাৰছিলি যাওঁতে কিয় তই যাবা নোৱাৰা মই কিয় দিম মোৰ মানুহটো ইমান বেয়া গোন্ধ আহিছে কোনে কৰিলা নেকি কামটো খাই লৈ কিনে পাগল হৈছা নেকি তুমি বেলেগক ধৰিব নালাগে কাৰণ এইটো মোৰে সুগন্ধ বেলেগক ধৰিলে মই বেয়া পাওঁ ৰাতিপুৱাৰ পৰা মোৰ গেছ হৈ আছিল বিৰাট চি মই ইয়াৰ কাষতে আছো মোৰ পেটটো উজে গৈছি বমি হ'ল বইতা বৰ এই আজিয়ে লাষ্ট আজিয়ে ফাৰ্ষ্ট আৰু তোৰ লগত কেইটাও নাহো মই চৰি বেবি ভুলতো তোমাকে ধৰিলো হ'ব যা আৰে কাজিয়া চাজিয়া বাদ দিয়া এতিয়া তোমালোকে পুষ্পা চালানে নাই নাই মোৰ বহুত চাব মন গৈ আছে ব'লা না চাও ব'লা না ব'লা যাওঁ 5টাৰ পৰা শ্ব' আছে ব'লা নাই 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 বাপৰে ইমান দেৰি হ'ব মই এতিয়া কলেজত যাই কিনে সেৱা এটা কৰি ঘৰত যাওঁ নহ'লে ঘৰত মই গালি খাম তুহুন যা যি কৰা ক'ত থাক অনা প্লিজ বল না ৰে মোৰো চাব বহুত ইচ্ছা আছে তই নগলে অলপো ভাল নালাগিব প্লিজ বল না হে চা মাই ফোন কৰি আছে মোক মাৰ ফোন নুঠাবি আৰু শুন আন্টি যদি ফোন কৰে একদম কোনেও নুঠাবি দেই ভয় লাগি আছে মোৰ এতিয়া আইও ইমান ভয় পাদুৰি নে তুমি চালা 8টা বাজু হ'ল ইটাক লেকিনচোন মাইনা আহি নাপলাক ৰ লগৰ কেইটাক ফোন কৰো ৰ মেঘালীটোকে ফোন কৰো হা কাটি দিছি চালা অ মা কি হলে আদেৰা অ মা তাইতো ফোন ধৰাই নাই তাইক ফোন কৰি আছো তাইৰ লগৰ মাখাও ফোন ধৰা নাই মা তোক কৈছো না মই যাম বুলি তাইৰ লগত তইহে যাব নিদিলি মই কি জানো ইমান যে ৰাতি হব আৰু ফোনটো নধৰা দেখি মোৰ বহুত ভয় লাগি আছে মা তাইৰ যদি কিবা হয় তইও এখন ঘৰৰ পৰা ওলবা লাগিব হা তই যাতে কি বহি আছা যা তাইক বিচাৰি আনগে ক'ত বিচাৰি যাওঁ ক'ত বা আছে তাই
বৰ দিগদাৰ হৈছে জানা আগতেক লগৰ আমি লগত কোনো যাবা নিদিবি তই বুজাইছো যাই তোর কারণে হয়েছি যা সবখানি A few moments later. ও মা তুই মাইনাৰ একেবাৰে বোলে মাইনাক দেখা পাইছি আহ বহক মই দেখা পাইছো তো সিহঁতক কত দেখা পাইছ এই চিনেমা হলত চিনেমা চাব সোমাইছে 5টা বজাত সিহঁতৰ 2টা 3টা ল'ৰাও আছিল ছোৱালীও আছিল 2টা 3টা আজি সৰস্বতী পূজাৰ দিনা সৰস্বতীক ভালকে হিয়া করবা লাগে তাই ও হলত হিয়া করবা দিছি তাই আহক আজি তাই চুলি মই গট্টা কৰি দিলা চিঙি দিম হ'ব দিয়ক চাবই আজিকালি ল'ৰা ছোৱালী চিনেমা টিমা ছোৱালী কি ডাঙৰ কথা দিয়ক হ'ব দিয়ক মোৰ কাম আছে মই আহোঁ বেলেগ দিনে চাওক বাবা কিন্তু আজি পূজাৰ দিনা ভালকে সৰস্বতী খিয়া কৰি আহিবা লাগে আহি পেলাই অলপ ঘৰত ৰেষ্ট লৈ কালি আৰু স্কুল কলেজ আছে তাকে যাবা লাগে তাই এই ৰাতি খান কিয় চিনেমা চাবা লাগে কছো তুমি আহিলে বুজাব আৰু এতিয়া আৰু ডেকা ল'ৰা ছোৱালীয়ে কৰিবই দিয়ক আৰু হ'ব দিয়ক আটাইক যাবা নিদিবি লগৰ মাকৰ লগত তয়ে যাবি দে মা মোৰ ভুল হৈ গেল এইটো অ না তোৰ ঘৰ পালোৱে আমি যাওঁ দে আরে মোক থৈ আহিবি বল না মায়ে মোক মারব 9টা বাজিল কিয় মাৰিব হাৰে তই এতিয়া ডাঙৰ হৈছ না তই বাচ্ছাৰ নিচিনা কৰি নাথাকিবি মানুহে তোক হাঁহিব তোৰোতো এটা ফ্ৰীডম আছে ন এনি টাইম কিয় ভয় কৰি থাক মায়েৰে দে ঠিক আছে যা বাই 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 ও মা মই আহি পালো পানী এক গিলাচ আনাচোন ঘৰৰ দিনটো তই ক'ত গৈছিলি ক'ত যাম কলেজত গৈছো কলেজত নহয় মোক মেমহুন বিলাব দিছিল আৰু মই একোৱে পেলা নাই কাপোৰত বিলাইছো কিন্তু ধুনীয়াকে বিলাইছো চাওঁ মোবাইলত ফটো ফটো নাই বিৰাটে বিৰাটে ফটোয়ে উঠা নহল বেলেগৰ মোবাইলত উঠছো অলপ কেইদিনমান পিছত দিব কেইদিন মোক মানুহে কনাই হলত দি পূজা কৰবা গৈছা আপাৰ কতিৰ পিছত ঘূৰি ঘূৰি দিনটো চিনেমা হলত চিনেমা চাবা গৈছা তই সৰস্বতী পূজাৰ দিনত তাই এনেকে ঘূৰি ফুৰে ও মা আইছি তাই তই তাইক মাৰছা আৰু মাৰ বেটিক চালি তাইৰ কাৰণে মাৰ বেটিক কালি নাইট পাৰ্টি কৰিব দিছে এনেকতে সৰস্বতী পূজাৰ নামত মই নাযাম বুলি কৈছিলো মেঘালী আৰু বুটি ডালে যাম বুলি কৈছি সেইকাৰণে লুকাইছো টাউন কোৱাত জাপ মাৰবা দিলে কোৱাত জাপ মাৰবি নেকি তই সেইকেইটাৰ লগ আজি পাই তাই সেইকেইটাৰ লগ হ'ব নোৱাৰে যে মই কৈ দিছো এক বেটিক আৰু দিয়াম নেকি মান সন্মান গোটেই খাই দিছি এই গগৈ দেখা নাপলাক হলত ভাল বুলি কৈছি নেকি তই আজি পূজাৰ দিনা মানে পেটি তো হাই গাইজ তো আল্টিমেট সৰস্বতী জাষ্ট ফৰ ফানৰ কাৰণে বনালো ভিডিঅ'টো কেনে লাগিল মাৰ খাই বহুত ভাল চ' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক কৰক ভিডিঅ'টো Share কৰক। যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা দিলো চ' সকলোৱে চাওক সৰস্বতী পূজা উদযাপন কৰক ধুনীয়াকে কলেজ স্কুলত যাই উদযাপন কৰক বাহিৰতো যাওক বাৰু মানা নকৰো কিন্তু ইমান ৰাতি নকৰিব কাৰণ চবৰে আজিকালি প্ৰব্লেম হয় ৰাতি হলে আপোনাৰ ভয় ভীত আছে আৰু